স্বৰচিহ্নৰ আজি হচৌটো লিখিছোঁ। হচৌ সমান হচৌকাৰ আৰু ইয়াৰ লগত ব্যঞ্জন বৰ্ণৰ যোগ হ'লে ক যোগ হচৌ কত হচৌকাই কু, খ যোগ হচৌ খত হচৌকাই খু, গ যোগ হচৌ গত হচৌকাই গু বা গত হচৌকাই গু ৰূপটোৱে এইটো হ'ব গয় হচৌ গু বা আমি গৈ গু বুলি পঢ়োঁ। কিছুমানে গৈ গু বুলি কয়, কিন্তু গৈ গু হিচাপে পঢ়োঁ আমি। সৰুৰ পৰা গৈ গু পঢ়িছোঁ। গত হচৌকাই গু, গত হচৌকাই গু, গয় হচৌ গু বা গৈ গু। তাৰপৰা আছে ঘৰ যোগ হচৌ ঘত হচৌকাই ঘু, উঙৰ যোগ হচৌ উঙত হচৌকাই ঙু। এই গোটেইকেইটা দিলোঁ। ইয়াৰ পিছতে দীৰ্ঘও আহিব। এতিয়া স্বৰবৰ্ণ দীৰ্ঘলৈ আহিছোঁ। দীৰ্ঘ সমান দীৰ্ঘৌকাৰ আৰু দীৰ্ঘৰ লগত ব্যঞ্জন বৰ্ণৰ যোগ হোৱা প্ৰথম পাঁচটা ব্যঞ্জন বৰ্ণৰ লগত দীৰ্ঘও যোগ কৰি দেখুৱাইছোঁ। কেনে হ'ব? ক যোগ দীৰ্ঘৌ কত দীৰ্ঘৌকাই কু, খ যোগ দীৰ্ঘৌ খত দীৰ্ঘৌকাই খু, গ যোগ দীৰ্ঘৌ গত দীৰ্ঘৌকাই গু, ঘ যোগ দীৰ্ঘৌ ঘত দীৰ্ঘৌকাই ঘু আৰু উঙ যোগ দীৰ্ঘৌ উঙত দীৰ্ঘৌকাই ঙু। এই গোটেইকেইটাৰ পাছতে আমি ৰি স্বৰবৰ্ণটোলৈ যাম। ৰি সমান ৰিকাৰ আছে। এতিয়া ৰি স্বৰবৰ্ণটোলৈ আহোঁ। এতিয়া স্বৰবৰ্ণ ৰিটো ৰি সমান ৰিকাৰ। ক যোগ ৰি কত ৰিকাৰে কৃ, খ যোগ ৰি খত ৰিকাৰে কৃ, গ যোগ ৰি গত ৰিকাৰে গৃ, ঘ যোগ ৰি ঘত ৰিকাৰে গৃ, উঙ যোগ ৰি উঙত ৰিকাৰে উংৰি। এই গোটেইকেইটা ৰিকাৰ। ৰিকাৰ ৰ উচ্চাৰণ হয় ৰিকাৰটোত ৰ। আৰু ইয়াৰ পিছতে যেতিয়া শব্দ লিখিম সেই উচ্চাৰণটোৰ কথা ভালদৰে বুজি পাম। আৰু এই পাঁচটা ব্যঞ্জন বৰ্ণৰ লগতে ৰিকাৰটো দেখুৱালোঁ। এতিয়ালৈ ভিডিঅ'টো আজি ইমানেই। পিছত আৰু 4টা স্বৰবৰ্ণ আৰু স্বৰচিহ্ন আছে। সিহঁতকো এই 5টা ব্যঞ্জন বৰ্ণৰ লগত যোগ কৰি কেনে হ'ব সেইটো দেখুৱাম।